তার গাঁৱৰ পৰা ওলাই আহি 10-12 জন মানুহে মানে বন্দুক লৈ আনিছে ন বন্দুক লৈ আনি আমি ভাবিছোঁ এনেই বৈ দেখুৱাইছে নামাৰিব পাব্লিকেতো পাব্লিকক নামাৰে আমি ওচৰ চুবুৰীয়া গাঁও হিচাপে আমি সদায় চিনাকি আমাকতো তেনেকা কৰিব বুলি আমি ভবা নাছিলোঁ কিন্তু একদম গুলিটো এনেকা কৰি কিনে আমালৈ দৌৰ ধাই দম থ্ৰামকে মাৰি দিছে আৰু তেতিয়া গুলি মৰাত আমি অকণমান আঁতৰি গ'লোঁ এতিয়া আমি স্পটত গৈ পালোঁ বৰতী গাঁৱৰ ৰাইজে তেতিয়া ইমে গাঁৱৰ কেইজনমান ব্যক্তিয়ে আমাৰ ওচৰত আহি কিনি ইহঁতে মানে পতু লৈ আছে আমি ক'লোঁ যে দাদা আপোনালোকে ইয়াত পতু ল'ব নালাগে আমাৰ মাটি আমি সংৰক্ষণ কৰিবলৈ আহিছোঁ আমি জংঘল কাটিবলৈ আহিছোঁ তেনেকুৱা কোৱাৰ কাৰণে ইহঁতে তাৰ পৰা কি হ'ল জানো ডাইৰেক্ট পলাই গুচি গৈ তাৰ গাঁৱৰ পৰা ওলাই আহি 10-12 জন মানুহে মানে বন্দুক লৈ আনিছে ন বন্দুক লৈ আনি আমি ভাবিছোঁ এনেই বৈ দেখুৱাইছে নামাৰিব পাব্লিকেতো পাব্লিকক নামাৰে আমি ওচৰ চুবুৰীয়া গাঁও হিচাপে আমি সদায় চিনাকি আমাকতো তেনেকা কৰিব বুলি আমি ভবা নাছিলোঁ কিন্তু একদম গুলিটো এনেকা কৰি কিনে আমালৈ দৌৰ ধাই দম থ্ৰামকে মাৰি দিছে আৰু তেতিয়া গুলি মৰাত আমি অকণমান আঁতৰি গ'লোঁ আঁতৰি গৈ আমি চালোঁ যে আমাৰ মানুহে এতিয়া 9জনকৈ গুলি লাগিছে মানে 9জনকৈ গুলি লাগি আছে আৰু কিছুমানে মানে তাতে গিৰি কিনি আঘাতপ্ৰাপ্ত হৈছে এওঁলোকক কৈ কিনি আমি মানে 18জনমান হৈছেগৈ এতিয়া আমি ধেমাজি মেডিকেললৈ আনিছিলোঁ কিন্তু ধেমাজি মেডিকেলতো এতিয়া ৰিফাৰ হৈছে ডিব্ৰুগড়লৈ আমাৰ এতিয়া ডিব্ৰুগড়লৈ 3জন নিয়া হৈছে এই ডিব্ৰুগড়লৈ নিয়াবিলাকক মানে এতিয়া সংকটজনক হৈছে এই কাৰণে ডিব্ৰুগড়লৈ ৰিফাৰ কৰা হৈছে অৰুণাচলৰ 10-12 জন মানুহ আমি ভাবিছোঁ চবে বন্দুক লৈ আহিছে চিনাকি নহয় আমাৰ কিন্তু আমি ভাবিছোঁ আমি ইহঁতক এনে আমি ওচৰ চুবুৰীয়া হিচাপে লগ বাগ কৰি তাকো সদায় আমি নামাৰিব বুলি ভাবিছোঁ আমাৰতো ভাই ভাতৃৰ নিচিনাকৈ চলি আছিলোঁ ককাই ভাই নিচিনাকৈ চলি আছোঁ কিন্তু এতিয়া আমি ভাবিছোঁ যে ইহঁতে ডাইৰেক্ট ওপৰৰ পৰা নিশ্চয় প্ৰশাসনৰ পৰা হাত থকাৰ কাৰণে বা গভৰ্ণমেণ্টৰ পৰা লিংক থকাৰ কাৰণে আমাক মানে গুলি শ্বুট কৰিব পাৰিছে বুলি আমি 4জন অলপ গুৰুতৰভাৱে আহত হোৱাৰ কাৰণে তেওঁলোকক আমি ডিব্ৰুগড় মেডিকেল কলেজলৈ পঠিয়াই দিছোঁ আৰু তেওঁলোকক ডিব্ৰুগড়ত ভৰ্তি হ'বলৈ আমি ইয়াৰ পৰাই ব্যৱস্থা কৰি দিছোঁ আৰু বাকী 7জনৰ গুলি লাগিছে যদিও ইমান মেজৰ নহয় আমি ইয়াতে তেওঁলোকক চিকিৎসা কৰিম বুলি ৰাখি থৈছোঁ ডিব্ৰুগড়লৈ পঠিয়াইছোঁ 4জনৰ গুলি লাগিছে চকুত এজনৰ আপোনাৰ গালত এজনৰ পেটত আৰু এজনৰ ইয়াৰ কঁকালত ট্ৰিটমেণ্ট ইয়াতে ভাল হ'ব আমি ইয়াতে ৰাখিম তেওঁলোকক CT স্কেন কৰি বাকী ইয়াতে যি কৰিব লাগে ইয়াতে কৰিব পৰা যাব এইবিলাক এবাৰ মাৰিলে একেলগে 10-12টা পেলেট ওলাই যায় সেই পেলেটবিলাকে ছালৰ তলত সোমাই যায় সেইটো ছাবকিউটেনিয়াছ ইঞ্জুৰি কৰে এইটো ছাবকিউটেনিয়াছ পেলেট ইঞ্জুৰি বুলি কয় চৰাই মৰা বন্দুক